আৰু গাইজ আৰু মোৰ ভিডিঅ' দিয়াত লেট হ'ল কমিউনিটি ষ্ট্ৰাইক লাগিছে কমিউনিটি ষ্ট্ৰাইক কৈ আছোঁ আপোনালোকক কিহৰ কাৰণে কমিউনিটি ষ্ট্ৰাইক লাগিছে কৈ আছোঁ আৰু এয়া আমাৰ পইচা উঠাই আছোঁ এতিয়া কৈ দি হাজাৰ দি হাজাৰ তই এইফালে দি জমা Hey guys, welcome to new vlogs. Good morning from মই মোৰ ৰুমৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হ'ল বিহু উঠিব লাগে আৰু গাঁৱত যাব লাগে আৰু তাৰ আগতে এটা কাম কৰিব লাগে কালি যাওঁ ৰাতি আপোনালোকক দেখাইছিলোঁ ইমানমান ডাঙৰ মাছটো ইমানমান মানে মোৰ ইমানমানত লাগি যাব ইমানমান ডাঙৰ মাছটো কাটিব লাগে মানে মইতো কাটিব নোৱাৰোঁ কাটা মানুহ তাতে লৈ যাব লাগে আৰু ৰাতিপুৱা পৰিৱেশটো আপোনালোকক দেখাইছোঁ চাওক পূৰা কুঁৱলী আজি আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল আৰু আজি গাঁৱত যাম গাঁৱত যাই কি হয় আপোনালোক সকলোবোৰ দেখাবৰ চেষ্টা কৰিম চাওঁ লগৰবিলাকতো নাই তেনেকৈ আৰু যিকেইজন আছে যদি সকলোৱে যদি মিলি যদি খানা যদি খায় তেতিয়াহ'লে খানা খাম নহ'লে আৰু ঘৰতে মাহঁতৰ লগত পূৰা এনজয় কৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বলক আৰু এইফালে পূৰা দাদাই পূৰা মাছ কাটি আছে আৰু এনেকৈ মাছ কাটি মই ঘৰতো লৈ আহিলোঁ আৰু হৈ গ'লোঁ ৰেডি ঘৰত যোৱাৰ কাৰণে পূৰা একদম টুপি মাৰি লৈছোঁ বহুত ঠাণ্ডা আজি ৰ'দটো তেনেকৈ ওলোৱাই নাই এতিয়াহে অকণমান ৰ'দটো ওলাইছে আৰু মোৰ লগত আছে টিকলি আমাৰ ভাৰ্বি হাই বুলি কোৱা হাই এনেকৈ দিয়া হাই বুলি দিয়া হাই বুলি দিয়া বলক তেতিয়াহ'লে গৈ থাকোঁ আৰু গাঁৱত গৈ আপোনালোকক দেখাম কি কৰোঁ কি নকৰোঁ আহি পালোঁ বাইহাটা চাৰিআলি আজি কাৰণ দিব না গাড়ীখন অকণমান পাই ল'লোঁ মানুহে খাম আৰু গাড়ীখন পাই ল'লোঁ গৈ আছোঁ বাইদেউহঁতৰ ঘৰলৈকে চাই থাকিব আহি পালোঁ মই সচং এইটো হৈছে মোৰ ভাগিন আৰু বোলে হাগা লাগছি বোলে তাৰ আৰু এতিয়া ভাত খাম আপোনালোকক দেখাই আছোঁ মই গাহৰি আহি পালোঁ ঘৰ জাষ্ট আৰু আমাৰ ঘৰটো আপোনালোকক দেখাইছোঁ এইটো হৈছে আমাৰ ঘৰ আৰু এয়া আমাৰ মায়ে এইটো কি মাছ আছিলে আৰি মাছ বনাই আছে গুৱাহাটীৰ পৰা যে আনিছিলোঁ আৰি মাছটো সেইটো বনাই আৰু এইটো হ'ল গাহৰি মাংস আহি গ'লোঁ আমাৰ গাঁৱৰ খানাত আৰু এইটো আমাৰ আৰু এইফালে আমাৰ ধমলে ৰান্ধনি পূৰা লাগি আছে গাহৰি মাংস চব্জি দালি আৰু গাইজ আমি এনেকৈ সকলোৱে মিলি খানাটো খাই দিলোঁ লগৰবোৰে মিলি গুড মৰ্ণিং আজি হ'ল নেক্সট ডে কালি খানা চানা খাই ইয়াৰ ভিডিঅ' বনোৱা নহ'ল এতিয়া চোৱা তলা কৰি লৈছোঁ এতিয়া গা ধুম আৰু ভাইটিতে সৰুকৈ মেজি এটা বনাইছে সেইটো জ্বলাম এতিয়া তো আপোনালোকে চাই থাকিব গা পা ধুই লওঁ আগতে আহি গ'লোঁ মেজি জুই বাবৰ কাৰণে আৰু দিনেশ গাৰ পৰা ঠুকি চুকিৰ কাৰণে ৰেডি কৰিছে বুট চুট খাম বুট চুট খাই জ্বলাই দিম আৰু ফাইনেলি আমি মেজি জ্বলাম আৰু পূৰা জুই পাম আজিৰ পৰা ঠাণ্ডা খতম আমাৰ এতিয়া ভোগালী বিহু উপলক্ষে খেল এখন হ'ব ক্ৰিকেট খেল বুঢ়া চিঙৰাৰ খেল আমাৰ ঘৰৰ বিটিং কৰি আছে আৰু এয়া আমাৰ পইচা উঠাই আছোঁ এতিয়া কৈ দি হাজাৰ তই এইফালে দি জমা আৰু আহি গ'লোঁ খেলি এতিয়া ভাত খাই আছোঁ মানে বহুত দেৰি হৈ গ'ল খেলোঁতে 4 গেম খেলিলোঁ হাৰিলোঁ আৰু ভাত খাই এতিয়া অকণমান গেম হৈ থাকিম কালি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পায় যদি ভিডিঅ'টো চাই ভাল লাইক শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ চাই কৰিছে ছাবস্ক্ৰাইব কৰি দিব বাই